নগাঁও আজাদ নগৰত ড্ৰাগছসহ এজন ধৃত নগাঁও নগৰৰ ভিডিপিৰ সহযোগত আৰক্ষীয়ে 64টা ড্ৰাগছৰ কণ্টেইনাৰসহ আটক কৰিছে সৰবৰাহকাৰীটোক ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো ইমৰান আলী ওৰফে লালু এটা চাবোন ফেক্টৰীত অভিযান চলাই আটক কৰিছে সৰবৰাহকাৰী লালুক আমাৰ আজাদনগৰ এইটো আজাদনগৰৰ ভিডিপি আৰু মৰিকলং থানাৰ পৰা পুলিচ আহিছিলে তেওঁ লালু বুলি ইয়াত পৰিচিত ড্ৰাগছৰ ব্যৱসায় কৰি আছিলে আজি 3-4 বছৰ ধৰি তাক মানে কৰায়ত্ব কৰিবলৈ আমি ধৰিবলৈ পৰা নাই আজি তাক ৰাতিপুৱা ধৰা হৈছে 7:10-15 মানত ধৰা হৈছে কণ্টেইনাৰ পোৱা গৈছে 64টা কণ্টেইনাৰ পোৱা গৈছে কিমান দিনৰ বিচাৰি আছে তেখেতক তেওঁক বিচাৰি থকা 2-3 বছৰ মোৰ সন্দেহ নেকি মোৰ সুবান বিক্ৰী কৰে বিক্ৰী কৰা কোন জেগাত হৈছে আজি হ'লচেল বিক্ৰী কৰা কোন জেগাত হৈছে আজি কোন জেগাত আজাদনগৰৰ পৰা ধৰিছোঁ আজাদনগৰ চাবোন ফেক্টৰী